নমস্কাৰ, মোৰ ইউটিউব চেনেল মানস নিউজলৈ আপোনালোকক আদৰণি জনাইছোঁ। সাংস্কৃতিক জগতখন মই ভাল পাওঁ আৰু এই জগতৰ লগত মই চিৰদিন জড়িত হৈ থাকিম আৰু মোৰ নিজা প্ৰয়াসৰে আপোনাসৱৰ মাজলৈ কিছু দিবলৈ চেষ্টা কৰিম। আজি মই আপোনালোকক লৈ আহিছোঁ প্ৰেমৰ নগৰী তেজপুৰত স্থিত এই অগ্নিগড় পাহাৰ। এই অগ্নিগড় পাহাৰৰ ওপৰত বহুতে হয়তো লিখিছে, ইউটিউবতো আপোনালোকে চাবলৈ পাইছে, কিন্তু আজি মই মোৰ নিজা এটি ক্ষুদ্ৰ প্ৰয়াস কবিতাৰ মাজেৰে এটি সৰু বিৱৰণ আপোনাসৱৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। যদি মোৰ এই প্ৰচেষ্টা আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। কবিতাৰ শিৰোনাম, মই আজি প্ৰেম কৰিম বুলি ভাবিছোঁ। মই আজি প্ৰেম কৰিম বুলি ভাবিছোঁ। উষা অনিৰুদ্ধৰ প্ৰেমৰ সাক্ষীস্থল এই অগ্নিগড়ৰ। লৈ আহিছোঁ অলেখ মৰম ভাল পোৱা, বিলাই দিম ইয়াত থকা প্ৰকৃতিৰ মাজত। ৱাহ অগ্নিগড়, তুমি ইমান মনোমোহা, তোমাৰ বুকুত সাঁচি ৰাখিছা প্ৰকৃতিৰ অলেখ অযুত ভাল পোৱা। উষা অনিৰুদ্ধই তোমাৰ কোলাত বহি মৰম ভাল পোৱা নিবেদন কৰিছে, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। ৰাতিপুৱা তোমাৰ প্ৰকৃতিৰ বতাহজাকে মোক চুই গৈছে, হিয়াখন হাত পেলাইছে, মিঠা এটি অনুভূতিৰ সুবাস দিছে। সেইকাৰণে হয়তো মই তোমাৰ লগত প্ৰেম কৰিব বিচাৰিছোঁ, নিজকে বিলীন কৰিব বিচাৰিছোঁ। চাৰিওফালৰ চৰাই চিৰিকটিৰ মাত, ৱাহ অতিশয় মনোমোহা দৃশ্য, যিয়ে মোক বৰকৈ আপ্লুত কৰিছে। ধন্য তুমি তেজপুৰ, তোমাৰ বুকুত এনেকুৱা হাজাৰ সৌন্দৰ্য সাঁচি ৰখাত মই নিজকে গৌৰৱ কৰিছোঁ।